যিমানে ধুনীয়া ছোৱালী নহওক পাদিলে গোন্ধাবই নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালেই চাগে আৰু যাৰ যাৰ বেয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে সকলোৰে ভালেই হওক এই ভিডিঅ'টো বনোৱাৰ আগতে আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণেহে বনোৱা হৈছে কোনো যাতে চিৰিয়াছলি নলয় আজি আমি পাতিম অসমৰ মক্কেল কেইটামানৰ ওপৰত আপোনালোকে চাই থাকক আৰে সিংকে থাকিব পাৰো কিন্তু জেপ নমনা যেতিয়া জেপ বনাম বুলি কম ন তেতিয়া মেলা লাগি যাব বেকেলা ইয়াৰ প্ৰথমতে চুলিখিনি চোৱা ইয়াৰ চুলিখিনিত কেতিয়াবা নিজৰ ঘৰৰ কুকুৰাজনীয়ে উমনিলৈ কণী পাৰি গুচি যাব এইবিলাক হ'ল অসমৰ জাবৰ এইবিলাকক চাবলৈ আপোনালোকে ইনষ্টাগ্ৰাম আইডি খুলিলে আপোনালোকে পাই যাব এইবিলাক মক্কেল আমি দেখিবলৈ কোনোবা এনেকুৱা ছোৱালী আছে নি যাক তুমি লাইক কৰা নাই কোনো ছোৱালীকে নকৰা সঁচা নাই মই নকৰো তোমাৰ এক্সো নাই নাই এক্স তো এবিচিডি এই বাইদেউজনীক চব সুধিব লাগে কাক আৰু সুধিছে কাক ইমান সৰু ল'ৰাটোৱেনো কি জানে এক্স ক'ত কাৰ কেইজনী এক্সো ঠিকেতো ক'লে ন এই এক্স ABCD থাকে সিনো সৰু ল'ৰাৰ কি জানে এক্স যিমানে ধুনীয়া ছোৱালী নহওক পাদিলে গোন্ধাবই I got broads in Atlanta. Just to lean the family. লাগছে বাজাটো শুনাই দিও আসার বাদ দিছি